আজি আমি দশম শ্ৰেণীৰ গণিতৰ 13 নম্বৰ অধ্যায়ৰ পৃষ্ঠকালি আৰু আয়তনৰ এটা অংক আলোচনা কৰিম। অংকটোত দিয়া আছে এজন ফলৰ ৰস বিক্ৰেতাই ফল বিক্ৰী কৰে এটা গিলাছত, যোনটো গিলাছৰ উচ্চতা দিয়া আছে 10 সেন্টিমিটাৰ আৰু গিলাছটোৰ ব্যাস দিয়া আছে 5 সেন্টিমিটাৰ। এতিয়া লগতে দিয়া আছে যে গিলাছটোৰ তলভাগটো অলপমান উঠা এনে ধৰণৰ। এতিয়া আমি উলিয়াব লাগে যে এই গিলাছটোৰ প্ৰকৃত ফলৰ ৰস বিক্ৰেতাজনে কিমানখিনি ফলৰ ৰস বিক্ৰেতাজনৰ কাৰণে আমাৰ গিলাছটোৰ কিমান ধাৰণ ক্ষমতা হ'ব আৰু আচলতে গিলাছটোৰ ধাৰণ ক্ষমতা কিমান হ'ব লাগিছিল যদি এইটো উঠা নাথাকিল হয়। আমি উঠা নাথাকাটোক ধৰি ল'ম প্ৰকৃত আপাত ধাৰণ ক্ষমতা আৰু উঠা যোনটো ফলৰ ৰস যিমানখিনি বিক্ৰী কৰে সেইটোক ধৰিম আমি প্ৰকৃত ধাৰণ ক্ষমতা। এই গিলাছটোৰ আকৃতি হৈছে এটা বেলন, অৰ্থাৎ আমি যদি এতিয়া আপাত ধাৰণ ক্ষমতা উলিয়াবৰ হয় তেতিয়াহ'লে এটা বেলনৰ আয়তন উলিয়ালে আমি আপাত ধাৰণ ক্ষমতাটো পাম আৰু তাৰ বাবে আমাৰ সূত্ৰটো হৈছে পাই r²h আৰু প্ৰকৃত ধাৰণ ক্ষমতা উলিয়াবৰ বাবে আমি এই গোটেই গিলাছটোৰ যিমানখিনি আয়তন তাৰ পৰা এই কণ আকৃতিৰ আয়তন যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম প্ৰকৃত ধাৰণ ক্ষমতা। আৰু এই আকৃতিটো হৈছে এটা অৰ্ধগোলক আৰু আমি জানো যে অৰ্ধগোলকৰ আয়তন উলিয়াবৰ বাবে সূত্ৰটো হৈছে 4/3 পাই r³ অৰ্থাৎ আমি যদি প্ৰকৃত ধাৰণ ক্ষমতা উলিয়াব যাওঁ তেতিয়াহ'লে পাই r² পৰা 4/3 পাই r³ বিয়োগ কৰিব লাগিব। এতিয়া আপাত ধাৰণ ক্ষমতা সূত্ৰটো হৈছে পাই r²h। আমাৰ ওচৰত ব্যাস দিয়া আছে d 5 সেন্টিমিটাৰ। তাৰ পৰা আমি জানো যে r2 dৰ আধা হ'ব অৰ্থাৎ 5/2 সেন্টিমিটাৰ, যোনটো 2.5 সেন্টিমিটাৰ হ'ব। এতিয়া 2.5 into 2.5 into hৰ ভেলু হৈছে 10। এতিয়া পাইৰ ভেলুটো আমি যিহেতু 22/7 আৰু 3.14ৰ ভিতৰত কোনটো লিখিম। এতিয়া আমি চাম যে বাকী থকা মানকেইটাক আমি হাতেৰে হৰণ কৰিব পাৰোঁ নেকি। যদি আমি হাতেৰে হৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি 22/7 লিখিম, কিন্তু যিহেতু ইয়াত থকা তিনিটা মানৰ এটাকো আমি হাতেৰে হৰণ কৰিব নোৱাৰোঁ সেয়েহে আমি পাইৰ মান লিখিম 3.14। এই গোটেইকেইটা আমি পূৰণ কৰিলে পাম 196.25 ঘন সেন্টিমিটাৰ। এতিয়া এইটো হৈছে আপাত ধাৰণ ক্ষমতা। এতিয়া প্ৰকৃত ধাৰণ ক্ষমতা উলিয়াবৰ বাবে আমি প্ৰথমে এই অৰ্ধগোলকটোৰ আয়তন উলিয়াম। আমি জানো যে গোলকৰ আয়তনৰ কাৰণে আমাৰ সূত্ৰটো হৈছে (4/3 পাই r³). এতিয়া অৰ্ধগোলকৰ বাবে আমি এই আয়তনটো এটা হাফেৰে, যিহেতু গোলকটোৰ আধা হ'ব অৰ্ধগোলক, হাফেৰে পূৰণ কৰিম। পাই r³ 2 আৰু 2 কাটা যাব, তো 2/3 আৰৰ মান আকৌ যিহেতু আৰৰ মানটো হাতেৰে নেযায় আমি ইয়াত লিখিম 3.14
ইনটু আৰৰ মান 2.5 ইনটু 2.5 ইনটু 2.5 এইকেইটা মান পূৰণ কৰিলে আমি পাম 32.71 ঘন সেন্টিমিটাৰ এতিয়া গিলাসটোৰ প্ৰকৃত ধাৰণ ক্ষমতা হ'ব আপাত ধাৰণ ক্ষমতা বিয়োগ অৰ্ধগোলকৰ আয়তন আপাত ধাৰণ ক্ষমতা আমি পাইছোঁ 196.25 আৰু অৰ্ধগোলকৰ পাইছোঁ 32.71 ঘন সেন্টিমিটাৰ বিয়োগ কৰিলে আমি পাম 163.54 ঘন সেন্টিমিটাৰ এইখিনিতে আমাৰ ভিডিঅ' পাঠটো সমাপ্ত হ'ল